হেল্ল' সকলো ভালে আছেনে? আজি চাওঁচোন বলক ঘৰুৱা ষ্টাইলত চিকেন আৰু ৰঙালাও। তাৰ কাৰণে লাগিব আমাক আদা, নহৰু, জলকীয়া, পিঁয়াজ, ৰঙালাও, মাংস, জিৰা আৰু তেজপাত। আপোনালোকে মাংস যিমান বনাব বিচাৰে সিমান ল'লেই হ'ল। মই আকৌ 2জন মানুহৰ কাৰণেহে বনাইছোঁ। আগে আপোনালোকে কি কৰিব জানে? গৰম কেৰাহী এখনতে মিঠাতেল, তাতে আপোনালোকে জিৰা আৰু তেজপাত আৰু পিঁয়াজ দি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিব। তাৰপাছত আপোনালোকে থেতেলিয়াই থোৱা নহৰু, আদা আৰু জলকীয়া যিমান জ্বলা খাব পাৰে তেনেকৈ দি ল'ব। মই আকৌ বেছি জ্বলা খাব নোৱাৰোঁ, 2টাহে দিছোঁ সেইকাৰণে। আপোনালোকে নিজে চাই ল'ব। অলপ টাইম সেই নহৰু, আদা, পিঁয়াজ, জলকীয়া, তেজপাত ভালকৈ ভাজি ল'ব। কমেও ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। ভজা হোৱাৰ পিছত মাংস আপোনালোকে এক পিচকৈ সেই তেলতে দি দিব। মই বেছি মাংস লোৱা নাই, মই 300 গ্ৰামমানহে মাংস লৈছোঁ। সেই মাংসতে আপোনালোকে নিমখ আৰু হালধি নিজৰ সোৱাদ অনুসাৰে দি ল'ব। অলপ ভাজি হোৱাৰ পিছতে ঢাকোনখন লগাই দিব। মাজে মাজে ঢাকনখন উঠাই আকৌ ভাজি থাকিব মাংসখিনি। আৰু যদি আপোনালোকে ভাবে কি মাংসখিনি তলত অকণমান লাগি ধৰিছে, তো এটুপ দুটুপ পানীও ছিটিকাই দিব পাৰে। অকণমান ভাজি হোৱাৰ পিছত আপোনালোকে যেনেকুৱা মছলা খায় সেইবোৰ দি ল'ব। মই বেছি দিয়া নাই, মই জিৰা, ধনিয়া পাউডাৰ, লাল মিৰ্চ পাউডাৰ আৰু অকণমান মিট মছলা দিছোঁ। পিছে মই আকৌ বেছি মছলা নাখাওঁ। আপোনালোকে যদি মছলা নিচিনা খাই ভাল পায়, বেছিও মছলা দি ল'ব পাৰে। অকণমান মাংসখিনি সিজাৰ নিচিনা পোৱাৰ পিছত আপোনালোকে ৰঙালাও কাটি থোৱা আৰু আলুখিনি দি দিব। তাৰপাছত ভালকৈ অকণমান সিজাই অকণমান ভালকৈ লৰচৰ কৰি ঢাকনখন মাৰি সিজিবলৈ দিব। জুইটো আকৌ বেছি নথব, চিমতহে থ'ব। দেখিছেনে? মাংস সিজিছেই প্ৰায়। অকণমান লাগি যোৱাৰ কাৰণে এটুপ এটুপ পানীও দি দিব পাৰে। মই তেনেকৈ এটুপ এটুপ পানী দিয়ে ভালকৈ সিজাই আছোঁ। মোৰ মাংস প্ৰায়ে হৈছে। আপোনালোকে নমোৱাৰ আগত অকণমান জালুকৰ গুড়ি আৰু অকণমান গৰম মছলা দি দিব। মই বেছিকৈ মছলা নিদিওঁ। আপোনালোকে যদি বিচাৰে অকণমান বেছিকৈ জালুকৰ পাউডাৰ দি ল'ব পাৰে।
মোৰ মাংস সিজিয়ে গ'ল। আপোনালোকে চাওকচোন, খাওঁ খাওঁ লাগিছেনে নাই পিছে? মোৰ আকৌ মুখত পানীয়ে আহি গ'ল দেই। মোৰ আকৌ ভাইটিৰ কাৰণেহে বনাইছিলোঁ, সি আকৌ লোভ সামৰিবই নোৱাৰিলে, পুৰি লগতে খাই দিলে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন, আৰু যদি ভাল হয় মোক কিন্তু কমেণ্ট ছেকশ্যনত একদম জনাব দেই। আজিলৈ ইমানেই, বাই।